সবাই বুঝি পাইছানে মালা এটা কি কয় মুনির মালা মুনির মালা গতিকে যেরকম ফুল থাকলে ফুলবিলাক একলগ কৰিলে কি হয় ফুলৰ মালা বৰ্ণবিলাক বহুত বৰ্ণ বা আকৃতি চিনি পোৱা ইংৰাজীত এবিসিডি অসমীয়াত ক খ খ এইবিলাক বৰ্ণবিলাক একলগ কৰিলে যেনেকৈ বৰ্ণমালা বুলি কয় মানে বৰ্ণবিলাক একলগ থাকিলে তাক কয় বৰ্ণমালা ফুলবিলাক একলগ থাকিলে তাক কয় ফুলৰ মালা এতিয়া মানে কয় কি মণি মণিবোৰ একলগ কৰিলে কি কয় মণিৰ মালা গতিকে এই মণিৰ মালা কি কি ৰং আছে ইয়াত ৰঙা আছে আৰু বগা আছে ইয়াত কি কি ৰং পাইছা Good morning. Okay, sit down. Thank you, sir. নাম কি বস্তুর নাম কি কাজ করিস চলছেন কি হবে পরে কি নাম কি আইডিয়া করে কি কেনে লাগে না লাগে মালা কি মালা কি মালা মালা বলি কইছে কি মালা আছে কি হবে পারে কোয়া তুমি কি ওর মালা আইছো হ্যাঁ ফুল জাতিলে কি হয় তাক ফুলের মালা বলি কয় এটা নাই ফুল দিতে মালা করতে থাকি হয় ফুলের মালা একদম তো কি বলে মালা কি বল মালা মুনি মালা এগুলা কি এরা কি মুনি হয় বুঝেছ না কি বলে মুনি ফুল থাকলে ফুলের মালা দিয়ে হয় মুনি কি মুনি মালা ঠিক আছে আজি তোমালোকক বিশেষকৈ পুরনো বিষয়ে কম কিন্তু তার আগৰ ক্লাছত যোগৰ বিষয়ে কৈছিলো যোগ আৰু বিয়োগ কৈছিলো না যোগ বিয়োগ তো বুঝি পাইছা না নাই যোগ বিয়োগটো আকৌ এবাৰ মনত লাই দি আছো চোৱা কিটা আছে ইয়াত কিটা আছে 1 2 3 কিটা আছে বিয়োগৰ লগত 3 যোগ কৰিলে কিমান হ'ব 5 এই হিচাপে কৰিব এইবিলাক আগত শিকাইছিল হয় না নাই হয় বিয়োগৰ লগত 3 যোগ কৰিলে কিমান হ'ব 5 এতিয়া আমি কি কৰিম যোগ কিন্তু আগতে শিকিছো বিয়োগটো আগতে কেনে শিকাইছিলো ইয়াত কিটা আছে 1 2 3 4 5 কিটা আছে 5 কিমান আছে ইয়াত 5টা ইয়াৰ পৰা যদি দুটা ইয়াত আনো কিমান থাকিব ইয়াত 3টা তাৰ মানে 5 ৰ পৰা 2 গলে কিমান হয় 3 আকৌ 5 ৰ পৰা যদি আমি 3টা আনো ইয়াত 5 ৰ পৰা কেইটা আনিছো ইয়াত 3টা 3 তেনেহলে কিমান থাকিব 2টা তাৰ মানে 5 ৰ পৰা 3 গলে কিমান হয় 2 গতিকে আমি যোগ আৰু বিয়োগ এইবিলাক আগতে শিকিছো না যোগ বিয়োগ আমি তো জানে আজি আমি আলোচনা কৰিম কি পূৰণ আমি কেনেকৈ পূৰণ কৰিব লাগে চোৱা এতিয়া আমি পূৰণ কৰাৰ লগে লগে 3 ৰ লগত 2 গুণ কৰিলে কিমান হ'ব সেই বস্তু আমি ইয়াত সহজতে কৰিব পাৰিম 3 ৰ লগত 2 গুণ কৰিব লাগে 2 তাৰ মানে 3 প্ৰথম হল 3 আছে ইয়াত কি গুণ কৰিব লাগে 2 তাৰ মানে 3 দুবাৰ 3 লগত কিমান আছে দুবাৰ 3 ৰ লগত 2 গুণ কৰিলে কিমান হ'ব 1 2 3 ইয়াত এটা ভাগ 1 2 3 ইয়াত এটা ভাগ 3টা কই কেইটা ভাগ আছে 3টা কই কেইটা ভাগ আছে ইয়াত দুটা 3টা কই কেইটা ভাগ আছে দুটা তেনেহলে 3 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 এই এটা ভাগ কৰিলে কিমান হ'ব 6 3 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 6 এতিয়া আমি 3 ৰ লগত 4 পূৰণ কৰিম 3টা কই কেইটা হ'ব 4টা 1 2 3 1 2 3 তাৰ মানে 3টা কই কেইটা ভাগ বনাম 4টা যেহেতু আমাৰ পূৰণ কৰিব লাগে কি যে 3 ৰ লগত 4 পূৰণ কৰিলে কিমান হয় অতি সহজতে আমি মণিহালাৰ জৰিয়তে জানিব পাৰিম তাৰ মানে 3 ৰ লগত 4 পূৰণ কৰিবলৈ কৈছে গতিকে প্ৰথমে আমি কি কৰিব লাগিব 3টা কই মণিহালা লম কেইটা ভাগ কৰিব দিছে 3 ৰ লগত 4 পূৰণ তাৰ মানে 4টা কই ভাগ ইয়াত এটা ভাগ আছে কেইটা ভাগ হ'ল দুটা ইয়াতো 3টা আছে না 1 2 3 কেইটা ভাগ হ'ল 3টা ভাগ ইয়াতে এটা ভাগ আছে কেইটা ভাগ হ'ল 4টা ভাগ টোটাল কেইটা ভাগ আছে 4টা এটা ভাগত কেইটা কই আছে 3টা গতিকে 3 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব চোৱা 1 2 3 4 5 6 7 8 9 10 11 12
3 ৰ লগত 4 গুণিলে কিমান হ'ব 12 এই গোটেই কেইটা ক্লক কৰিলে কিমান হ'ব ইয়াত 12 3 ৰ লগত 4 গুণ কৰিছে কিমান হৈছে 12 বুজি পাইছা না এতিয়া যেহেতু বিশেষকৈ পূৰণৰ বিষয়ে জানিব বিচাৰি আছো পূৰণ আমি কেনেকৈ সহজতে কৰিব পাৰো কিহৰ জৰিয়তে মণিহালাৰ জৰিয়তে কেনেকৈ সহজতে আমি পূৰণ কৰিব পাৰো ঠিক আছে এতিয়া যেহেতু আমি যোগ বিয়োগ জানিছো পূৰণবিলাকৰ ক্ষেত্ৰত একেবাৰে আৰু সহজ যে তোমাক কেনেকৈ পূৰণ কৰিব দিছে যদি কয় যে 2 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 2 ৰ লগত 2 তাৰমানে কিমানৰ লগত 2 ৰ লগত মানে দুটাকৈ কেইটা ভাগ কৰিব লাগিব দুটা মানে 2 ৰ লগত 2 ইয়াতো 2 ইয়াতো 2 কাৰণ 2 2 কিমান হ'ব পূৰণ কৰিলে 4 এইটা ক্লক কৰিব কিমান হ'ব 4 এতিয়া 2 ৰ লগত আমি কি কৰিব লাগিব 3 তাৰমানে 2 কৈ কেইটা হ'ব লাগিব 3টা হ'ব লাগিব দুটা কৈ কেইটা ভাগ হ'ব লাগিব 3টা ইয়াত দুটা আছে ইয়াত দুটা আছে ইয়াত দুটা আছে দুটা কৈ কেইটা ভাগ আছে এটা ভাগত কেইটা আছে দুটা হয় না নাই ইয়াত দুটা আছে ইয়াতো দুটা আছে ইয়াতো দুটা আছে দুটা কৈ কেইটা ভাগ আছে তিনিটা তেনেহলে 2 ৰ লগত 3 পূৰণ কৰিলে কিমান হ'ব এই এনেকৈ একলগ কৰি চাবি 1 2 3 4 5 6 কিমান হ'ল 6 বঢ়িয়া বুজি পাইছা না নাই পূৰণ কৰিব পাৰিবা না এতিয়া হা বেলেগ এটা চাও 2 ৰ লগত 3 পূৰণ কৰিলে এতিয়া 2 ৰ লগত আমি কি কৰিম 4 পূৰণ কৰিম 2 ৰ লগত কি কৰিম 4 পূৰণ তাৰমানে দুটা কৈ 4টা ভাগ ইয়াত দুটা আছে ইয়াতেও দুটা আছে ইয়াতেও দুটা আছে কেইটা ভাগ হ'ল 1 2 3 আৰু ইয়াতেও দুটা আছে দুটা 2 ৰ লগত 4 পূৰণ কৰিলে তাৰমানে এটা ভাগত কেইটা আছে 2 টোটাল কেইটা ভাগ আছে 4টা তেনেহলে কিমান হ'ব 2 4 গুণ কিমান 1 লগ কৰিলো ইয়াত এই যে কেইটা আছে 1 লগ কৰিলো কিমান হয় 1 2 3 4 5 6 7 8 2 4 গুণ কিমান হ'ল 8 তাৰমানে 2 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 8 বুজি পাইছানে বুজি পাইছা না নাই 3 ৰ লগত 2 এটো কেনেকৈ বুজাবা তেনেহলে ইয়াত লবা 3টা ইয়াত লবা 3টা তিনটা কৈ কেইটা ভাগ আছে দুটা ভাগ 3 ৰ লগত 2 গুণ কৰিলে 1 লগ কৰিলে কিমান হ'ব 6 আৰু যেতিয়া তোমাক 2 ৰ লগত 3 হলে প্ৰথম আমি কি হাজাম দুটা ইয়াত দুটা ইয়াতো দুটা ইয়াতো দুটা তেনেহলে 2 ৰ লগত 3 গুণলে কিমান হৈছে 1 2 3 4 5 6 বুজি পাইছা না নাই পাৰিবা এতিয়া আৰু এটা দিব হয় যে 3 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব 3 টো আগত কৈছে না এটা আমি মণিহালাত কেনেকৈ সজাম প্ৰথম কি কৈছে 3 কৈছে যে 3 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব ঠিক আছে এতিয়া প্ৰথম কেইটা কথা কৈছে 3 1 2 3 3 ৰ লগত কিমান পূৰণ কৰিব দিছে 4 তাৰমানে এনেকৈ 3টা কৈ 4 বাৰ সজাব লাগিব 3 ৰ লগত যেটো 4 কৈছে প্ৰথম আমি 3 দিলু ইয়াত এনেকৈ কেইটা বনাবলৈ কৈছে 4টা 3 ৰ লগত যেটো 4 পূৰণ কৰিছে ইয়াতেও দিলু 3 ইয়াতেও দিলু 3 1 2 3টা হল আৰু এটা আবার দিলু 3 এনে 3টা কৈ কেইটা থাকিল 4টা যেহেতু আমাক কৈছে কি যে 3 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব বুজি পাইছা না 3 ৰ লগত 4 পূৰণ কৰিলে কিমান হ'ব ইয়াত 1 2 3টা আছে ইয়াতো আছে 1 2 3টা আছে 1 2 3 1 2 3 তিনটা কৈ কেইটা আছে 4টা তেনেহলে 3 ৰ লগত 4 কৰিলে কিমান হ'ব এনে 1 লগ কৰিছো 19 ইয়াত কিমান আছে গুণাছো 12 বঢ়িয়া হৈছে 1 2 3 4 5 6 7 8 9 10 11 12 গতিকে 3 ৰ লগত 4 গুণ কিমান হ'ব 12 বুজি পাইছা না সবে পাৰিবা না নাই পূৰণ পাৰিবা নে যিকোনো পূৰণ পাৰিবা হয়নে যেনেকুৱা পূৰণে নাথাকক এনেকুৱা আমি মণিহালাৰ জৰিয়তে ঠিক আছে বঢ়িয়া আশা কৰি আহিব লাগে বুজি পাইছা না নাই সবাই বুজি পাইছা নে এতিয়াৰ পৰা পূৰণ পাৰিবা না নাই